নমস্কাৰ বন্ধুসকল। লাডাখৰ পৰা জইন হৈছে, আমি এয়া চাওক ধন্যবাদ আমাৰ জ্ঞাপন যুঁজাজ কৰিছো। খেমকাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ যি আমি হীৰক জয়ন্তী উদযাপন কৰিব আগবাঢ়িছোঁ আৰু আমাৰ সহায় সহযোগিতা যি আগবঢ়াব। আমাৰ এই প্ৰাক্তন সম্পৰ্কেও ছাত্ৰ যদি আমাক ছাত্ৰীসকল যি মতামত অসমৰ আগবঢ়ায়, বাহিৰত আমি আছে নিশ্চিতভাৱে অনুপ্ৰেৰণা লাভ আৰু কৰিম। গতিকে যিবিলাক আপোনালোকে বা তোমালোকে মানে হয়তো ধৰি লওক যোগাযোগ কৰিছে জ্যেষ্ঠজন আমাৰ আছে, লগত অসমৰ বাহিৰৰ ইয়াতে পৰা, আমি হয়তো তেওঁলোকৰ লগত লগৰ আমি এই বন্ধুবৰ্গ আলোচনা আছে, আৰু গুগল মিট হয়তো প্ৰেছ কনিষ্ঠও হয়তো কনফাৰেন্সৰ কোনোবাই যোগেদি আমি আলোচনা আজিৰ এই কৰি আছোঁ। সভাত আমাৰ মিটিং লিখিতভাৱে হৈ আছে অংশগ্ৰহণ কৰিছে। আৰু লগতে বাকী যদি কেইবাজনো আমাৰ আপোনালোকে মাজত আছে, আমি আৰু বহুত একাধিক্ৰমে প্ৰাক্তন ছাত্ৰ আমি ছাত্ৰী আছে যিবিলাকে ইয়াতে বাহিৰত থাকে, অসমৰ অমিত দা বাহিৰত আছে, থাকে, অমিত তেওঁবিলাকে দা। এই আমি ধৰণৰ পোনপ্ৰথমে আজি চিনাকি গুগল পৰ্বৰে আৰম্ভ মিটৰ কৰিব যোগেদি খুজিম। ইতিমধ্যে আমাক আলোচনা কৰিব পাৰিব। উৎসাহমূলক বাৰ্তা আমাক আমাৰ লগত যোগেশ দাই যোগাযোগ দিলে। কৰক, আমি লিংক আমি দিম, খুবেই সেই লিংকত শ্ৰদ্ধাৰ যোগাযোগ দাদা কৰিব পাৰিব অমিত আৰু দাক আমি আপোনালোকক এনেধৰণৰ দেখুৱাই দিব চব খুজিছো। প্ৰেছ কনফাৰেন্সত ধুনীয়াকৈ কথা পাতি থাকিব পাৰিব, সেই বিষয়ে নমস্কাৰ আলোচনা কৰি নমস্কাৰ। থাকিব এয়া পাৰিব। অমিত দা। তাৰপিছতে আমি দেখিছো জিতুমণি শইকীয়া। শুনিছো শুনা পাইছো। বন্ধু ভিডিঅ'টো অন কৰা, ভিডিঅ'টো অন কৰা নাই। হ'ল।